হেল্ল' বন্ধুসকল, কি খবৰ? তোমালোকৰ আশা কৰোঁ সকলোৱে ভালে আছা। মই আজি আহিছোঁ যে যোৱাকালি ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে মই য'ত মানে হৈ আছে দেখিছে নহয়, পিছতে মোক ক'বই নালাগে, য'ত মানে মূৰ্তিবিলাক দুৰ্গা মাৰ মূৰ্তিবিলাক বনাই আছে তাত মই দিনত আহি পিনে দেখাম কৈছিলোঁ আপোনালোকক। সেয়া মই পালোহি আজি। আপোনালোকক সেয়া দেখাবলৈ চেষ্টা কৰিছোঁ আৰু পিছপিনে দেখিছে, পিছপিনে আগপিনে মানে সকলো পিনে আছে। ইয়াত কথাটো হ'ল কি, ইয়াত 10টামান আছে, 10টামান মূৰ্তি আছে। 10টামান মানে এটা একদম হাইষ্ট দাম 20,000 বা তাতকৈ অলপ ওপৰ হ'ব পাৰে, কিন্তু মই শুনামতে 20,000 বুলি কৈছে। এতিয়া ভিডিঅ'টো চাই ব'লক। ইয়াৰ মূৰ্তিবিলাক দেখিছে, কাৰ্তিক গণেশ আছে ইয়াত। ভিডিঅ'টো মই ইয়াত অলপকৈ বনাইছোঁ, তাৰপিছত এতিয়া দিনত আকৌ পেণ্ডেলবিলাকো দেখা বুলি কৈছিলোঁ আপোনালোকক। মই সেই পেণ্ডেলখিনিও দেখাবলৈ গৈ আছোঁ, কাৰণ দিনৰ ভাগততো একদম ধুনীয়া দেখিব আৰু মই ইয়াতে অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু এতিয়া ব'লক আমি পেণ্ডেলখিনি চাবলৈ যাওঁ। বাকী আছে মুকুটবোৰ দেখিছে, মৰিকাবোৰ, সিংহ, সাপ আছে, তলতে গৰু আছে, এইখিনি গোটেইখিনি মই ভিডিঅ'টো বনাই গৈ আছোঁ চাই থাকা। চুলিবোৰ ৰেডি কৰি আছে, কাৰণ চুলিবোৰ লগোৱা হোৱা নাই আৰু মুকুটবোৰ লগোৱা হোৱা নাই। সেইখিনি লগোৱাৰ পিছত দেৱীজনী চাবলৈ আৰু ভাল লাগিব। এইটো এটা আহি গ'লোঁ আকৌ ভিতৰৰ পৰিৱেশটো ইয়াতে দেখাওঁ। ভিতৰটো এইয়া দেখিছে ন, কালাৰটো কিন্তু ভাল লাগিছে, কাপোৰৰ কালাৰটো পূৰা ৰঙীন কালাৰ। বগীক লৈ আৰু গৈ আছোঁ বকলীয়া টাউনৰ মাজেদি পেণ্ডেল মাৰি ভিডিঅ'টো যদি ইমানলৈকে চাই আছে তেনেহ'লেতো ছাবস্ক্ৰাইব কৰিতো দিবই লাগিব তোমালোকে। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু দেই। দীঘলীয়া ৰাস্তাৰ মণ্ডপটোলৈ ওচৰত পালোহি আৰু সেইটো দেখিছে, পালহি ব্ৰেকটো লগা নাই আহি এইটো কালিকে দেখা পেণ্ডেলটোৰ ওচৰত আকৌ পালোহি। আজি দিনৰ ভাগত দেখা ভিতৰৰ পৰা ধুনীয়াকৈ একদম ফুল লগাই দিছে ওপৰত দেখিলে, আৰু কাপোৰখিনি আৰু বহুত ভাল লাগিছে এইয়া ওপৰত। তেনেহ'লে এতিয়া আৰু নেক্সট মণ্ডপলৈ যাওঁ। ইয়াতো অলপ আপোনালোকক দেখিলে ভিতৰখিনি ব'লা এতিয়া নেক্সট মণ্ডপলৈ যাওঁ আৰু আমি। এইটো মণ্ডপটো পালোহি, এইটোৱে লাষ্ট আৰু ঘূৰা ঘূৰি নাই আৰু চিধা ঘৰতে যামগৈ আৰু। দিনৰ ভাগত দেখামহি পোৱা আপোনালোকক দেখাই দিলোহি। এয়া পিছপিনে দেখিছে নহয় মণ্ডপটো, এইটোৱে এনেকৈ কালাৰটোতো সকলো পিনে কালাৰখিনি ভালেই লাগিছে গোটেইকেইটাৰে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি ক'ব, আৰু পেণ্ডেলবোৰৰ কথাও ক'ব আপোনাৰ লোকৰ তাত কেনেকুৱা হৈছে, কেনেকুৱা পাতিছে, কিমান ডাঙৰ হৈছে। আমাৰ ইয়াত এইকেইটা 6টা মণ্ডপ হ'ব আমাৰ ইয়াত। ভিডিঅ'টো আজি ইমানতে ৰাখিছোঁ আৰু অলপ দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। আজিলৈ ইমানতে ৰাখিছোঁ আৰু টাটা বাই বাই আৰু দেই। নতুনকৈ আছে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু।